পাঁচখন ৰাজ্যৰ 12টা জনগোষ্ঠী তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰিলে বিজেপি চৰকাৰে। কিন্তু ঘটনাটো হ'ল কি, আমি আজি যুগ যুগ ধৰি কোচ ৰাজবংশী লগতে ছয় জনগোষ্ঠী আমি জনজাতিকৰণৰ ক্ষেত্ৰত ইমান দিনে আমি আন্দোলন কৰি আছোঁ। বিমানৰ ওপৰত মেমৰেণ্ডাম দি আছোঁ, গুৱাহাটীত দিছোঁ, দিল্লীত দিছোঁ, নৰেন্দ্ৰ মোদীক দিছোঁ, অমিত শ্বাহক দিছোঁ, অসমৰ মন্ত্ৰীসকলক চবকো দিয়া হৈছে। যে ঘটনাটো হ'ল কি, আজিৰ তাৰিখলৈকে আজি বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আমাৰ ৰাজবংশী জাতিৰ কোনো ধৰণৰ ডেভেলপমেণ্টৰ কোনো ধৰণৰ চিন্তা চৰ্চাই নকৰিলে, জনজাতিকৰণৰ কোনো ধৰণৰ তেওঁলোকে মাতে নামাতিলে। সদায় আমাক মাতি মিটিঙত বহাই কয় আপোনালোকৰ চব কাম সম্পূৰ্ণ হৈছে, আপোনালোকৰ 10% বাকী আছে, আপোনালোকৰ এইবাৰ সংসদত আমি উত্থাপন কৰি আপোনালোক জনজাতিকৰণ হ'ব। কিন্তু সেই কথা কোৱাৰ কয় যেতিয়া ইলেকশ্যন আহিব তাৰ আগে আগে আমাৰ লগত আলোচনা কৰি তেওঁলোকে এতিয়া মিথ্যাচাৰবিলাক প্ৰকাশ কৰে। ঘটনা আমি এটা কথাই ক'ব বিচাৰোঁ বিজেপি চৰকাৰখনক, আপোনালোকে চাওক সময় থাকাতে হৰিৰ নাম লওক। কিন্তু এতিয়া আমি ছয় জনগোষ্ঠী আমি জাগিছোঁ, আমাৰ নিজৰ প্ৰাপ্য, নিজৰ দাবী যিটো আমাৰ প্ৰাপ্য, আমাৰ জন্মগত তত্ত্ব আমাৰ নিজৰ প্ৰাপ্যটোৰ কাৰণে আমি যুদ্ধ কৰি আছোঁ। আপোনালোকৰ কাৰো বাপৰ সম্পত্তি আমি বিচাৰিব যোৱা নাই, আমাৰ নিজৰ যিটো প্ৰাপ্য আমি এইটোৱে বিচাৰিছোঁ। সেইটো কাৰণে আমি সকাই দিব হৈছোঁ বিজেপি চৰকাৰখনক আৰু অসম চৰকাৰ বা দিল্লীৰ নৰেন্দ্ৰ মোদী চৰকাৰক, আগন্তুক দিনত যাতে আমাৰ যদি জনজাতিকৰণ অতি শীঘ্ৰে নকৰে তেতিয়াহ'লে বিজেপি আমাৰ এৰিয়াত এন্ট্ৰি আমি বন্ধ কৰি দিম। কোনো ইলেকশ্যন হওক, যিকোনো মিটিং মেল চব আমি বিজেপিক বন্ধ কৰি দিম। আমি ইয়াৰ পৰা তেওঁলোকক সকীয়াই দিছোঁ, সময় থাকোঁতে যাতে আমাৰ জনজাতিকৰণ কৰে, কোচ ৰাজবংশীৰ লগতে 5 জনজাতিক যাতে জনজাতিকৰণ এইটো আমি অনুৰোধ জনাইছোঁ। অন্যথা তেওঁলোকে ভয়াৱহ ৰূপ দেখাৰ কাৰণে সাজু হৈ থাকক। ভাৱে আপোনালোকক জনাইছোঁ যে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কাকতজেগাত আহিছিল, তেতিয়া তেওঁ উদণ্ড ভাষণেৰে কৈছিল যে নৰেন্দ্ৰ মোদী চৰকাৰ যদি আহে অসমত যদি বিজেপি চৰকাৰ হয় তেতিয়াহ'লে আমি কোচ ৰাজবংশীসকলৰ সমস্যা আমি ছমাহৰ ভিতৰত মানে সমাধান কৰিম। কিন্তু দেখা গ'ল যে কেন্দ্ৰত মোদী চৰকাৰ, ৰাজ্যত আমাৰ সৰ্বানন্দ সোণোৱালৰ পিছত এতিয়া আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, কিন্তু এতিয়ালৈকে আমাৰ কোচ ৰাজবংশীসকলৰ যি সমস্যাবিলাক কিন্তু সমাধান নকৰে। আৰু এটা কথা ঠিক যে তেওঁলোকে আমাৰ যেতিয়া নিৰ্বাচনী আহিব, নিৰ্বাচনৰ সময়ত আগমুহূৰ্তত তেওঁলোকে আবুৱা বৰা কথাৰে আমাক কোচ ৰাজবংশী জনগোষ্ঠীটোক, সাধাৰণ সৰহ জনগোষ্ঠীটোক গিনপি সজাই আহিছে। আৰু এই কথাটো এতিয়া প্ৰমাণ হ'ল, কাৰণ কিয় শেহতীয়াভাৱে যোৱা কেবিনেটত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে 5খন ৰাজ্যৰ 12টাকৈ জনগোষ্ঠীক তেওঁলোকে আজি জনজাতি প্ৰদান কৰিলে। কিন্তু কোচ ৰাজবংশীসকলৰ প্ৰতি তেওঁলোকৰ দয়া দৰদ ক'ত? যেতিয়া ইলেকশ্যন আহিলে তেওঁলোকৰ ভোট বেংক হিচাপে ইলেকশ্যনৰ আহিলে ভোটখিনি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভোটখিনি বিজেপিক লাগে। কিন্তু যেতিয়া জনজাতিকৰণৰ কথাটো আহে তেওঁলোকে আমাৰ জনজাতিকৰণ দিয়াৰ পৰা সদায় আমাক বঞ্চিত কৰি ৰাখে, যিটো আমাৰ জন্মগত অধিকাৰ। আমি আজি চাওক 1996 চনত আমি জনজাতিকৰণ পাইছিলোঁ, আমাৰ ৰাষ্ট্ৰপতিৰ অধ্যাদেশ যদি আমাক জনজাতিকৰণ প্ৰদান কৰিছে, কিন্তু তাৰপিছত সদনত আমাৰ বিলখন হেং হৈ ৰ'ল। এতিয়াও এতিয়া ৰাজ্যসভাত এই বিলটো উত্থাপন হ'ল, কিন্তু সেই বিলটো পাছ নহ'ল, ৰাজ্যসভাত পাছ নহ'ল। তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে, তেওঁলোকে পাৰিলে যদি ইচ্ছা কৰিলে হয় আমাৰ বিলখন পাছ কৰি আমাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ প্ৰদান কৰিব পাৰিলেহেঁতেন। কিন্তু আজিলৈকে তেওঁলোকে এই কামটো নকৰিলে আৰু সদায় আমাৰ কোচ ৰাজবংশীসকলক মানে মিছা আশ্বাস আবুৱা ভৰাই তেওঁলোকে আমাক সদায় আমাৰ লগত মানে এটা খেলা খেলি আছে। এতিয়া আমি আপোনালোকৰ জৰিয়তে সকাই দিব বিচাৰোঁ, যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ কৰিবৰ কাৰণে তেওঁলোকৰ সদিচ্ছা আছে, তেওঁলোকৰ যদি অদহৰেও কোচ ৰাজবংশী জনগোষ্ঠীটোৰ ভূমিপুত্ৰসকলক অলপ হ'লেও যদি দৰদ আছে, তেওঁলোকে নিশ্চয় আমাৰ এই 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ জনজাতিকৰণৰ বিলখন উত্থাপন কৰি পাছ কৰক আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। আনহাতে আমি যদি এই কামটো তেওঁলোকে নকৰে, কোচ ৰাজবংশীসকলক যদি জনজাতিক প্ৰদান নকৰে, তেতিয়াহ'লে আমি বিজেপিক বৰ্জন কৰিবলৈ বাধ্য হ'ম। আৰু আমাৰ সাধাৰণ জনতা এতিয়া সজাগ হৈছে, সচেতন হৈছে। আজি চাওক আমাৰ উঠি অহা প্ৰজন্ম যিখিনি বিভিন্ন মানে ক্ষেত্ৰত তেওঁলোকে চৰমপন্থা অৱলম্বন কৰিব লগা হৈছে, আমি মানে পক্ষপাতি নহওঁ। আমি কৈছোঁ যে শান্তি প্ৰক্ৰিয়াৰে আমি যিখিনি আলোচনা পাৰোঁ আমি কৰি যাম। কিন্তু তেনেস্থলত এই যদি প্ৰক্ৰিয়াটো চলি থাকে তেতিয়াহ'লে কিন্তু নিশ্চিতভাৱে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ কিন্তু দায়ী হ'ব, আৰু ইয়াৰ উত্তৰ তেওঁলোকে আমাক দিব লাগিব।